আজিকালি মোবাইলত পাবজি খেলাতকৈ কম্পিউটাৰত পাবজি খেলাই ভাল। মোবাইলত পোনাব নোৱাৰা আঙুলিটো ইমান টানি ধৰে, কম্পিউটাৰত মাউচটো মই মানুহ পৰা মাৰিব পাৰোঁ। আজিকালি কম্পিউটাৰত মই পাবজি খেলিবলৈ ইমুলেটৰ এটা লৈ পিনে কম্পিউটাৰত লৈ পিনে পাবজি খেলোঁ, তাৰপিছত মোবাইলত কানেকশ্যন কৰি লওঁ। মোবাইলত কানেকশ্যন কৰি পিনে বেয়া মানুহ মাৰোঁ। प्रो प्लेयर আকৌ মই সবেই জানি ল'ব মই प्रो प्लेयर হয়। साइड के बिल्डिंग में बंदा है, मारो मारो। साइड की बिल्डिंग में बंदा है, मुझे नॉकआउट कर दिया। मारो मुझे, बचाओ बचाओ, रिवाइव करो मुझे। साले बहुत देर तुम लोग खेलना नहीं जानते, मेरे को रिवाइव कर दे तो मैं सबको मार देता। ओ दादा तो अकल पबजी खेली आছো যে আজি বিহু বুলি পাহৰিলি নেকি তই? তুলসী ভেটি কোনে বনাব এতিয়া? বই আকৌ দুইটাই বনাওঁগে তুলসী ভেটি। বই তুই অকল পাবজি খেলা। ৰ ভণ্টি ৰ, মই গৈ আছোঁ আৰু 20টা মানুহ আছে, 20টা মানুহ মাৰি পিনে মই চিকেন ডিনাৰ খাই গৈ আছোঁ। মায়ে পিঠা বনাইছে নহয় ন? হ'ব তই চিকেন ডিনাৰ খাই থাক। মায়ে তেলত ফুলাই ফুলাই পিঠা বনাইছে, মই পিঠা খাওঁগে। পিঠা খাই মই তুলসী পুলি বনাওঁগে, ভেটি বনাওঁগে। তই যি কৰ কৰি থাক, যা নামাতিবি তই মোক। আজি বিহুৰ দিনাখনি যে বেছিকৈ নেদেখাবি আকৌ ভণ্টি দেই। ময়ো কৈছোঁ ৰ, হ'ব দে মই নেখেলোঁ এতিয়া, যা পিছত খেলিম। ময়ো গৈছোঁ, ময়ো ভেটি নবনাম নি তুলসী ভেটি মই কোন বছৰ নবনাইছোঁ, প্ৰতি বছৰে বনাইছোঁ। ব'ল পিঠা কেইটামান খাই পিনে তুলসী ভেটি বনাওঁগে না। হ'ব দাদা, বই দুইটাই পিঠা খাই একদম মজা আছে, তুলসী ভেটি বনাওঁগে আৰু। বই তেন্তে আমি যাওঁ, বই মই এতিয়া নেখেলোঁ আৰু, বই চলো চলো हम तुलसी भेटी बनाएंगे। বিহু বিহু বিহুতি বিহু আমাৰ তিনিটি, কাতি বিহু কঙালী, মাঘৰ বিহু ভোগালী, বহাগৰে বিহুতে আমি কৰোঁ ধেমালি। অ কণ্টু, মাক গান গাই গাই পিঠা বনাইছা নে কি? একদম মজা পিঠা বনাইছে নেকি? গোটেই ৰুমটো মলমলাই আছে, মোৰ একদম কম্পিউটাৰ মলাই গোন্ধটো গৈছে। মোক পিঠা এটা দিয়া, মোক খাই তুলসী ভেটি বনাওঁগে, নহ'লে দেৰি হ'ব। মই হেৰা শুনিছা, পিঠা এটা মোকো দিলে দিয়া, নহ'লে এতিয়া নিদিলেও নাই বাৰু। হেৰি এইটো কি বুলি কয়, তাৰমানে মই এই অমিতা গছজোপা পিছফালৰ অমিতা গছজোপাৰ পৰা অমিতা কলি কেইটামান ছিঙি আনোংগে। তাৰে চাকি দুগছমান জ্বলাব লাগিব নহয়। অমিতা কলিত আজি চাকি নজ্বলাই জানো তুলসী বিহুৰ দিনাখনি? মানুহে এইবোৰ পাহৰিয়ে গৈছে। আজি এতিয়া মডাৰ্ণ যুগত ক'তনো মানুহে এইবিলাক মনত থাকিব, হয় নহয় বাৰু? আমি যিমান যি হ'লেও নিজৰ পৰম্পৰা পাহৰি নাযাওঁ। আমি অমিতা কলিত চাকি জ্বলাইহে এৰিম আজি, নে কি? মা তোমাক পিঠা এটা মোক দিব কৈছোঁ নাই শনিবাৰ, তুমি গুৰুত্ব নিদিয়া যে অকণো। অকল দাদাক দিলে নহ'ব, মোকো দিব লাগিব, মোকো দে। তিনিটাই পিঠা এটা খাওঁ আৰু তই নিজৰ নিজৰ কামত যা। আজি বিহুৰ দিনা এনে ৰখি থাকিব নালাগে, তহঁতি তিনিটাই মিলি চুপতি কৰি থাকিব নালাগে, একদম নিজৰ কামত যা। তহঁতি দুটাই তুলসী পুলি ৰুগে আৰু বাপেৰে যা হেৰি কৰগে, অমিতা আনগে। পেনটো নিদিওঁ, আমি তুলসী ভেটিটো লেপি মেলি ধুনীয়াকৈ আলতীয়া মাটি অকণ পথাৰৰ পৰা আনোংগে ব'ল। পথাৰৰ পৰা আনি পিনে আলতীয়া মাটি অকণ আনি লেপি মেলি ধুনীয়াকৈ ফুল চুল দি পিনে আজি সজাম ব'ল। এই যোৱা বছৰ যে ফাগুৱা আছিলে, ফাগুৱাটো মনত আছে নাই? ফাগুৱা আছিলে যে, ফাগুৱাত দি দিম ধুনীয়াকৈ, ৰঙীন টাইপ লাগিব, একদম মজা লাগিব। নাজানো হোৱা বাহন, নাজানো বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কিঞ্চিত, এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণত, মোৰ গতি সাধিবে উচিত, ৰাম মোৰ গতি সাধিবে উচিত। হে ভগৱান, বছৰেকৰ বিহুটি আহিছে যেন ভালে কুশলে নিয়াবা আৰু সকলো ফালৰ পৰা ধনে ধনে সকলো যেন ভৰপূৰ কৰি দিয়া। প্ৰভু এই তোমাৰ ওচৰত প্ৰাৰ্থনা, সকলোটিকে ভালে ৰাখিবা। কৃষ্ণ প্ৰভু আও হৰি আও ৰাম। কণ্টু, তহঁতৰ বুট চুট নাই যে? বুট দেখোন দেখাই নাই। অথনি মোক বুট খাবলৈ মাতিলে, এতিয়া বুট চুট নাইচোন। বুট ভিৰত আছে, আনি দিবই নহয় ৰচোন। অকল খাওঁ খাওঁকৈ থাকক খালি যে, ৰাক্ষসটো এইটো গড়টো। এই বিহু বুলি তহঁতৰ ঘৰলৈ বিহুটো খাবলৈ অথনি নিজেই মাতিছোঁ, আহিছোঁ বোলে, এতিয়া খাওঁ বুলি কওঁতে নিদিয় নে কি? তহঁতি চবেই ৰ, মই বুটখিনি ভিতৰৰ পৰা লৈ আহোঁগৈ, কেইটামান খাই যাবি। বাপেৰে দেখোন পথাৰত চাকি দিবলৈ গৈ নহাই হ'ল, ক'ৰবাত চাগে বহি লেকচাৰ দি আছে। মা আজি আমি ঘৰত ৰুটি খাম দেই, ভাত নাখাওঁ।
একদম তেলত ফুলাই ফুলাই পুৰি খাম, ৰুটি নহয় পুৰি। অ' মা পলিথিন এটাও লৈ আহিবা দেই, আমি এই ধুন্দুলা দাৰ ঘৰত আমি হেৰি কৰিবলৈ যাম নহয়, বুট দিব নহয় খাবলৈ। এই পলিথিনত ভৰাই লৈ আহিম, মা পলিথিন এটাও লৈ আহিবা। যোৱা তুমি বুট আনাগে, আমাৰ দেৰি হৈছে, যাব লাগে নহয়। আজি আমাৰ ঘৰত তুলসী বিহু পাতিলে ৰাইজ, আপোনালোকে দেখিলে নহয়। তুলসী বিহু পাতিলোঁ, আপোনালোকে পাতিলে নাই বাৰু? কমেণ্ট কৰি জনাবচোন। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব দেই।